एवरीवन गुड मॉर्निंग मोर चैनल आपलोक सकलोके स्वागतम जानाइছো। আজি মই মৰ্নিংতে ভিডিওটো স্टार्ट কৰিছো। আজি দিনটো তেতিয়াহে দেখাব পাৰিম ন দিনটো কি কৰিছো কি নাই কৰা। এতিয়া মই বেটিক থৈ মেলি টাউন যাম, শিৱসাগৰ টাউন। বিয়া এখন আছে, দাদা এজনক গিফ্ট এটা আনিবলৈ যাব লাগে। আৰু মোক কিছুমান ল'বলগীয়া বস্তু আছে মেচিনৰ, মানে গুলি আৰু এইবিলাক লাৰ্নিং আনিবলগীয়া আছে। মই যাবলৈ ওলাইছোঁ আৰু বেটিক স্কুলত থৈ মেলি মই টাউন যামগৈ, স্কুটিখন লৈ যামগৈ। চাই থাকিব, মই আপোনালোকক দেখুৱাম মইনো কি লওঁ। চাই থাকিব ভিডিঅ'টো। চাওকচোন বেটিক এয়া স্কুলত তাইক ভৰাই থৈ আহিছোঁ। এয়া গ'ল স্কুল, ভিতৰত সোমালেগৈ। বিষাব, মোৰটো ফুলি যাব। চাওকচোন এতিয়া মই বেটিক থৈ পিনে টাউন গ'লোঁ। টাউনৰ পৰা আহি পালোহি শিৱসাগৰ। দেখুৱাম বুলি কৈছিলোঁ কি মই এতিয়া গিফ্ট এটা আনিলোঁ আৰু কাপোৰ এযোৰ আনিলোঁ। তাৰপিছত আৰু এইবিলাক গুলি পাউডাৰ ফেচ ৱাছ দোকানৰ কাৰণে আনিছোঁ। মই অকণমান দেখুৱাই দিছোঁ বাৰু। যাওঁতে দেখুৱাইছিলোঁ এই পোৱালি এটাক সেই কণটোৱে কামুৰিলে, তাৰ এই মূৰতো কামুৰিলে, তেজ ওলাই গ'লগৈ। আকৌ এনেকুৱা হাততো কামুৰি দিলে, কণটোৱে ফুটি দিলে। মানে পোৱালিটো ইমান কান্দিলে, বেয়া লাগি গ'লগৈ। মানে মই কি আনিলোঁ দেখুৱাম আপোনালোকক, চাই থাকিবচোন। চাওকচোন এইটো চাৰ্ট আনিলোঁ। এইটো চাৰ্ট হয়, এইযোৰ কাপোৰ এযোৰ আনিছোঁ। এইখন মেখেলা এখন, দুখন, এইখন মেখেলা 4খন আনিছোঁ। এইখন পূৰা পিয়ৰ কটন হয়, পিন্ধি বহুত আৰাম লাগিব। এনেই নামঘৰ চামঘৰ যাবলৈ কিছুমানৰ কাৰণে ভাল বাৰু। দোকানত বিচাৰিছে সেইকাৰণে আনি থৈ দিছোঁ। আৰু একো ফলছ আনিলোঁ 1 ডজন। ফলছ হয়, দেখুৱাই দিছোঁ আৰু কি আনিছোঁ। এইবোৰ সৰু সৰু ফেচ ৱাছ আনিছোঁ, বিচাৰে ছোৱালীবিলাকে। ফেচ ৱাছ আনিছোঁ 20টা। আৰু এইবোৰ ফেয়াৰ লভলি আনিছোঁ। এয়া আনিছোঁ 6 পিচ আনিছোঁ ফেয়াৰ লভলি। আৰু আনিছোঁ দহি বাতিবৰ কাৰণে সূতা আনিলোঁ। আৰু হেনা পেকেট কেইটামান আনিলোঁ, নুপুৰ হেনা। দোকানৰ কাৰণে আনিছোঁ, মোৰ কাৰণে নহয় বাৰু। মই নিজেও লগাওঁ বাৰু। মই নুপুৰ হেনাটোৱে লগাওঁ, সেইটো লগালে ভাল হয় চুলিখিনি, সঁচাকৈ বহুত ভাল হয়। মই এতিয়া কিন্তু চুলিৰ যতন লোৱাই নাই। মোৰ চুলিখিনি বাৰু ভালেই, ইমান বেয়া নহয়, দেখিছেনে? চিল্কিয়ে হৈ থাকে আৰু মোৰ চুলি নেফাটেও। সঁচাকৈ মোৰ চুলিখিনি বেছি নেফাটে। মানে মই আপোনালোকক দেখুৱাই দিছোঁ, মোৰ চুলিখিনি এনেকুৱাই, আগৰ পৰা এনেকুৱা। আগতে বেছি ধুনীয়া আছিলে, এতিয়া ইমান ভাল নাই হোৱা বাৰু। এতিয়া যতন লোৱা নহয় কাৰণে ল'ব লাগে পৰাপক্ষত নিজৰ চুলিখিনি। মই সময় নাপাওঁ ল'বলৈ। দোকানৰ কাৰণে পাউডাৰ অলপ আনিছোঁ। আৰু এতিয়া ঠাণ্ডা দিন আহিছে, এতিয়া চবেই গ্লিচাইলটো বিচাৰিবই, সেইকাৰণে গ্লিচাইল লৈ আনিছোঁ 12 পিচমান। দোকানত বিচাৰে, বহুতে বিচাৰে গ্লিচাইলটো, মই নিজে ইউজ নকৰোঁ আকৌ। গ্লিচাইল, তাৰপিছত এইবোৰ গুলি আনিছোঁ, কাপোৰ চিলোৱা গুলি আনিলোঁ 20টামান। এইবোৰে আৰু সৰু সুৰা বজাৰ কেইটামান কৰি লৈ আনিছোঁ। সৰু সুৰা বজাৰ মানে দোকানৰ বজাৰ। এইবিলাক দেখিছেনে, গুলি, বেলেগ বস্তু নাই। গ্লিচাইল আনিলোঁ, পাউডাৰ আনিলোঁ, সূতা আনিলোঁ, গুলি আনিলোঁ, কাপোৰ আনিলোঁ, হেনা, ফলছ আনিলোঁ, মেখেলা, কাপোৰ এযোৰ, এনেকৈ আৰু কিবাকিবি। আকৌ যাম আবেলিকৈ বিয়া খাবলৈ যোৱাও দেখাম। আৰু ওচৰতে দাদা এজনে আজি
নাৰ্চাৰী এখন খুলিবৰ কাৰণে নাৰ্চাৰীখন খুলিব অ'পেনিং কৰিব মানে তালৈ মাতিছে তালৈ পাক এটা মাৰিম মই যদি যাওঁ দেখুৱাই দিম যোৱাটো বা যাব লাগিব পাক এটা মাৰিব লাগিব নগ'লে মোক বেয়া পাব নহয় মাতিছে বহুত দিনৰ পৰা কৈও আছিলে তালৈও যাম আপোনালোকক দেখুৱাই দিম নিচিনা গৰম উঠিছে কিন্তু হাত দীঘল চোলা পিন্ধি গৈছে সেইটো মই নিজে চিলোৱা দেই চোলাটো আছে মোৰ কাম ধেৰ আছে মই এতিয়া আজি কাপোৰ দুযোৰ দিবই লাগিব কাপোৰ কেইযোৰ ৰেডি কৰিব লাগিব এখন চাদৰ ইয়াত টেবুলতে আধা দহি বটা হৈ আছে দেখিছেনে সেইখন সেইখন সম্পূৰ্ণ কৰিব লাগিব এনেকৈ মোৰ চিজিল বোলা বস্তুটো মানে বহুত কমেই হৈ থাকে এতিয়া কাপোৰ চাপোৰ কিবা হেৰি হৈছে কাপোৰখিনি যাব লাগিব ঘৰ সাৰিব আছে ঘৰ সাৰিব লাগিব ৰাতিপুৱা সকাখনকে ওলাই মেলি যাবলগীয়া হয় যে সেইকাৰণে ওলাই মেলি যাওঁগৈ এতিয়া কাম বনকেইটা কৰি মেলি লওঁ আকৌ বেটি স্কুলৰ পৰা আনিব যাবই হ'ব এনেকৈ আৰু তাৰ ভিতৰতে কাম ইটো কৰি আছোঁ আৰু দেই ভগৱানৰ কৃপাত আপোনালোকেও অকণমান মৰম দিব তেতিয়া মই ভিডিঅ'বিলাক বনাই যাবলৈও অকণমান ভাল পাম আৰু এতিয়া হ'ব এতিয়া ভাত পানী খাবলৈ আছেই চাহ অকণ খাই গৈছিলোঁ আজি এতিয়া হ'ব আকৌ নেক্সট দেখাম ৰাতিপুৱা ভিডিঅ'টো এয়া খাওঁতে নহয় এয়া কেক এটা অৰ্ডাৰ আহিলে কেকটো ফেটি আছোঁ মই এতিয়া আমাৰ ঘৰলৈ আলহী এজনী আহিছে না কি আনিছা ব্লাউজ এতিয়া মই আলহীজনীৰ লগত কথা পাতি লওঁ কেকটো এনেকৈ পাতি মেলি হৈ গ'ল মই এতিয়া অভেনটোত ভৰাই দিওঁ চাওকচোন এতিয়া অভেনটো পাতি থৈ আহিছোঁ অভেনটো এতিয়া অকণমান বহাই থৈ আহিছোঁ মায়ে চাব মই এতিয়া আকৌ বেটিক আনিবলৈ যাবই হ'ল 12:15 হ'ল মই এতিয়া তাইক আনিবলৈ যাওঁ আনি আহি লওঁ কেকো হ'ব তাৰপিছত লাহেকৈ কেকটো আইচিং পাৰিলে দেখুৱাম আইচিং কৰা নোৱাৰিলে নেদেখাম বাৰু দেখাইছোঁৱে আগত আৰু কাম আছে আকৌ এইপিনে যাবলৈ আছে বুলি কৈছোঁৱে এতিয়া মই বেটিক আনিবলৈ যাওঁ আকৌ লগ পাই আছোঁ মই এতিয়া যাওঁ ওলাইছোঁ নাৰ্চাৰী অ'পেনিং কৰিছে তালৈ চাওকচোন মই এতিয়া পালোহি চাওকচোন আহি পাই এতিয়া চাহ দিলে খাবলৈ এতিয়া চাহ খাই লওঁ চাহ খাই লওঁ দেই এতিয়া ফুল চাম ফুল দেখুৱাম আপোনালোকক চাই থাকিব চাওকচোন নাৰ্চাৰীৰ ভিতৰলৈ সোমাই গৈ আছোঁ আৰু বাইদেউ এগৰাকী আছে ৰূপালী বাইদেউ নেকি তাৰপিছত আমাক কেঁচুসাৰ দেখাইছে আপোনালোকক কেঁচুসাৰ দেখুৱাই দিম চাই থাকিব কেজি 20 টকা এইটো আপোনালোকে কাৰোবাক দৰকাৰ হ'লে ল'ব পাৰিব আমাৰ এইজন ভাইকন্দা এইফালে বাইদেউ আছে এইপিনে বাইদেউ হয় ভাইকন্দা উৎপল বৰা নমস্কাৰ দেই ভাইকন্দা আমি ঘৰত ভাইকন্দা বুলি কওঁ এখন নাৰ্চাৰী নতুনকৈ খুলিছে আপোনালোকক যদি কাৰোবাক ফুল লাগে আৰু কেঁচুসাৰ লাগে আৰু হেৰিও আছে ন পাব ফল মূলৰ পুলিও পাব আপোনালোকে সকলোবোৰ আছে পাব যোগাযোগ কৰিলে হ'ব অৰ্ডাৰ মতে আনি দিয়া হ'ব এইজোপা ফিল্ডত এই কালাঠিয়া বুলি কয় কালাঠিয়া এতিয়া গোটেইকেইটা ভেৰাইটিজ কালাঠিয়া আছে দেৱদাৰুটো কেনেকৈ দিছে এইবোৰ 40 টকা ন হোলচেল আনতকৈ কমটিত পাব হোলচেল হয় দেই আপোনালোকে ল'ব পাৰিব সেই ইজোৱা বুলি কয় দাম আছে 70 টকা 90 টকা চাইনিজ পাম 100 টকা চাইনিজ পাম দেই নাপায় 150 টকা ল'ব এইটো 100 টকা বোলে মহানিমু পুলি 50 টকা হোলচেল হ'লে কমটি 50 টকা হোলচেল হ'লে কমটি হ'ব এইবোৰ নেমু টেঙা নেমু আছে আমলখি আছে আমলখি লিচু আম এয়া এই লেটেকু এইটো আটলাছ আছে যেবা নাচপতি আছে এইটো নাৰিকল হাইব্ৰিড নাৰিকল 4 বছৰতে লাগিব চাপৰতে লাগিব 200 টকা দাম 220 টকা 200 টকা দিব পাৰি আৰু মনি প্লেন
এইটো মনি প্লেন কিমান? মনি প্লেন এইবোৰ তোমাৰ 100 টকা ডাঙৰ জোপা, সৰু জোপা 50 টকা। এই জোপা 180, জোপা বেলেগ সেইফালে মাজৰ জোপা। এই জোপা? এই জোপা 180 বেলেগ। আৰু এইটো কি ফুল হয়? এইটো এন্থ্ৰিয়াম কয়। এইকেইটা হেৰি কি ধুনীয়াকৈ দেখুৱাই দিয়ে। নাইকিয়া হৈ গ'ল যাব বহুত দিনতে ল'লো আকৌ। এইখন নতুনকৈ খুলিছে আৰু এওঁ কেঁচুসাৰ হেৰি কৰে ন? কেঁচুসাৰ মেইন মালিক হয়। মানে মই দেখুৱাই দিছোঁ, এয়া বৌ হয়। মই অকণমান দেখুৱাই দিছোঁ, চাওকচোন ইমান ধুনীয়াকৈ মানে নাৰ্চাৰীখন খুলিছে। এইটো বেম্বো নহয় জানো? লাকি বেম্বো আছে, ইমান ধুনীয়াকৈ ৰাখিছে চাওকচোন। আপোনালোকে ল'ব পাৰিব। থোজা ন? ধুনীয়াকৈ ৰাখিছে, মই অকণমান দেখুৱাই দিছোঁ। বাইদেউকেইটা লৈছে ন? চাওকচোন এইবোৰ ফুল চাইডত ষ্টকত থৈ দিছে, ইমান ধুনীয়া হৈ আছে। ওপৰত নেট দি থৈ দিছে, ওপৰত নেট দিলে ফুলবোৰ ধুনীয়া হৈ যায়। অকণো বোকা বৰষুণ দিলেতো বোকাটো উঠি যায়, মানে নেটটো দি থ'লে বোকা উঠিবলৈ নাপায়, সেইকাৰণে ফুলবোৰ চাফা হৈ থাকে। মই এইখিনিও দেখুৱাই দিছোঁ, আপোনালোকে কোনোবাই ল'লে ল'ব পাৰিব। ফুল বহুত ধুনীয়া, ধুনীয়াকৈ হেৰি কৰিছে নাৰ্চাৰীখন। অকণমান দেখুৱাই দিছোঁ, তেওঁ লৈছে ফুল, ময়ো ল'লোঁ বাৰু। একাপাম নে কি বুলি কয়, ফুলৰ নাম ভালকৈ নাজানো। এইবোৰ এনেকৈ বহুত ফুল আছে, দেখিছেনে? ফুলৰ নামবোৰ নাজানো বাৰু, মই এতিয়া অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ থৈ দিছে। চাওকচোন এতিয়া আহিলোঁ, তাৰপৰা আহি মেলি মই এইজোপা আনিলোঁ। অপেনিং কৰিছে কাৰণে এজোপা লৈ আহিলোঁ, আকৌ পিছত আনিম বেলেগ ফুল। মোৰো আছে বাৰু সৰু সুৰাকৈ বহুতখিনি ফুলেই আছে। আৰু হেল্ল' এভৰিৱান, গুড ইভিনিং। চাওকচোন এতিয়া মই বিয়া খাবলৈ যাবলৈ ওলালোঁ। এতিয়া 5:30 নে 6টা বাজিছে। মই অকণমান আইনা লগাইছোঁ দেই, মোৰ চকুকেইটা মানে সৰু যে আইনা লগাব নোৱাৰি। চাওকচোন আমি বিয়া ঘৰ আহি পালোহি। দৰাক দেখুৱাই দিম দেই, এইজন আমাৰ দৰা হয়, বিকিদা হয়। এই আমাৰ বিকিদা দৰা, আজি দৰা সাজত অকণমান আৰু দেখুৱাই দিছোঁ। চাওকচোন আমাৰ নিতাই ঘৰৰ ওচৰৰ বৌ এজনী বিয়া খাবলৈ আহিলে, বৌক লগ পালোঁ, অকণমান দেখুৱাই দিলোঁ। চাওকচোন বিয়া খাই আহিলোঁ দেই, সেই মাত্ৰ আহি পাইছোঁহি। মই আজি এতিয়া ভিডিঅ'টো সামৰিম, অকণমান দেখুৱাই দিলোঁ। আৰু পূৰা বোকা বৰষুণ দিছিলে যোৱাৰ আগত, বহুত ডাঙৰ বৰষুণ, তাতো এতিয়া আহি থাকোঁতে পূৰা বৰষুণে দি আছে। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব।